গীতা শাস্ত্ৰত কৃষ্ণই অৰ্জুনক কৈছে, সত্য কাহানিও ধ্বংস কৰিব নোৱাৰি। গতিকে ভাল কিবা এটা কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে। কৃষ্ণই কৈছে, ফলাফলৰ বাবে চিন্তা নকৰি সদায় নিজৰ কৰ্ম নিষ্ঠাৰে পালন কৰি যাব লাগে। পৃথিৱীলৈ আমি খালী হাতেৰে আহিছিলোঁ। ধন মান সম্পৰ্ক সকলোবোৰ ইয়াতহে গঢ়িছোঁ। পুনৰ উভতি যাওঁতে কিন্তু খালী হাতেৰেই যাব লাগিব। জন্ম হলে মৃত্যু নিশ্চয় হবই। শৰীৰ ধ্বংস হ'ব, কিন্তু আত্মা অমৰ। সেয়েহে মনত ৰখা ভাল যে আমি আত্মাহে, শৰীৰ নহয়। মৃত্যু কেৱল ভৌতিক পৃথিৱীৰ পৰা আত্মাৰ পথলৈ যোৱা এটি পথ। গীতা শাস্ত্ৰই সৰ্বদাই ধ্যানক যথেষ্ট গুৰুত্ব দিছে, আৰু ধ্যানে আভ্যন্তৰীণ শান্তি আৰু সাধনাত যথেষ্ট সহায় কৰে। আমি সকলোৱে জানো, পৃথিৱী পৰিৱৰ্তনশীল। বস্তু আৰু পৰিস্থিতি সময় সাপেক্ষে পৰিৱৰ্তন হ'বই। আমি আমাৰ চৌপাশে থকা পৰিৱেশ পৰিস্থিতি একেই থাকিব বুলি ভাবিব নালাগে। সময়ৰ লগে লগে সকলো সলনি হয়। সেই পৰিৱৰ্তনক কিন্তু আমি গ্ৰহণ কৰিব লাগে। গীতাত কৈছে, যি হৈছিল ভালৰ বাবে হৈছিল, যি হৈছে ভালৰ বাবে হৈছে, আৰু ভৱিষ্যতে যি হ'ব সেয়া আৰু ভালৰ বাবেই হ'ব। ধন্যবাদ ভিডিঅ'টি উপভোগ কৰাৰ বাবে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কামনাৰে মধুময় ইউটিউব পলাশ গগৈ। কৃষ্ণ।